সমজিত পুৰা খাই আছে লাইন বহি গৈছে পুৰা বৰ্তমান কেনে আহিছে খানা পুৰা লাষ্ট বছৰৰ ফাৰ্ষ্ট খানা ফাৰ্ষ্ট লাষ্ট বছৰৰ ফাৰ্ষ্ট খানা চলিব আমিয়ে ফাৰ্ষ্ট পিকনিক আজি পিকনিক গৈ আছো আমি পুৰা ধামাকা পিকনিক হ'ব আজি বছৰৰ লাষ্ট আৰম্ভণিতে আমি যাই আছো কোনো যোৱাই নাই থাকিলে পিকনিক আমি যাম ফাৰ্ষ্ট যাম জগাল চক উঠা চেছ পুৰা গাড়ীত চাই লওক এই গাড়ীত এই দেখা নাই তামাম আজি তামাম এই পিকনিক হ'ব আজি এ চাই লওক এই পুৰা ডিজে এইটো হণ্ডা এইটো ডিজে আছে চাই লওক পুৰা ধামাকা পিকনিক আজি পুৰা একদম ৰেডি ফৰচুনাৰত লোড কৰি আছো দেখা নাই পুৰা তো গাইজ ধামাকা ভিডিঅ' এটা হ'ব আজি পিকনিক গৈ আছো আমি ক'ত যাম কি খাম কোনি যাম পুৰা ডিটেইলছ A to Z দেখুৱাম চাই থাকিব ভিডিঅ'টো শেষলৈকে পুৰা ধামাকা আজি বছৰৰ শেষ ডিচেম্বৰ আজি ফাৰ্ষ্ট ৰবিবাৰ কোনো যোৱা নাই এতিয়ালৈকে আমি ফাৰ্ষ্ট গৈ আছো পিকনিকত ফাৰ্ষ্ট বছৰৰ লাষ্ট পিকনিক ফাৰ্ষ্ট ধামাকা এটা ভিডিঅ' দেখাম আপোনালোক চাই থাকিব ক'ত যাম কি খাম কোনি যাম পুৰা A to Z এটা আমাক একদম আমাৰ এটা হণ্ডা ষ্টাৰ্ট কৰি আছে হেমন্ত ডিজি একদম বাজে যাম গোটেই ৰাস্তাত ডিজি বজাই যাম এই ছয় হণ্ডা ষ্টাৰ্ট দি আছে এতিয়া আমাৰ চিকু আছে চিকু ইয়াছ কেনাই ঠিক আছে না ডেন্স হ'ব না ডেন্স তেল আছে না নাই তেল চেক কৰি ল ইয়া আমাৰ মোটামুটি ৰেডি পুৰা গাড়ী অকে পুৰা গাড়ী ফুল হৈ গ'ল পুৰা টেম্পু ফুল মানুহ থিয়েটাৰ জেগাই নাই চকী টকী পাৰি দিলোঁ পুৰা অকে এতিয়া আমি যাম পিকনিক এই আমাৰ গাড়ী ষ্টাৰ্ট এতিয়া গাড়ী আমাৰ ষ্টাৰ্ট হৈ গ'লো আমি পিকনিক গ'লোঁ গাড়ী ষ্টাৰ্ট হ'ল গুচি গ'ল আমাৰ ফৰচুনাৰ চাওক গাইজ অসমৰ সৌন্দৰ্য চাওক অসমৰ সৌন্দৰ্য আমি পিকনিক প্লেচ গৈ থাকোঁতে মাজ ৰাস্তাতে দেখা পালোঁ এটা প্ৰাকৃতিক কি চৰাই চিৰিকটি কি ধুনীয়া এটা পৰিৱেশ এইটো হৈছে পবিতৰা আমি পবিতৰাত পিকনিক খাব আহিছোঁ পবিতৰা আমি পিকনিক প্লেচ পোৱা নাই বেছি দূৰ নাই পামেই পিকনিক প্লেচখিনি তাতে নাপাওঁতে মাজ ৰাস্তাতে ৰখি কিনে কি ধুনীয়া এটা ভিউজ পালোঁ চাই লওক পৰা একদম চব পক্ষী চব পানীত কি ধুনীয়া পক্ষীবিলাক পৰি আছে কিমান এটা সৌন্দৰ্য অসমৰ সৌন্দৰ্য সঁচাই বাহিৰৰ মানুহবিলাক আজি নৰ্থ ইষ্টত আহে অসমত আহে জেগা চাবৰ কাৰণে পবিতৰা চাবৰ কাৰণে একচুৱেলি চাব লগা দৃশ্য এটি চাই লওক কি ধুনীয়া চৰাইবিলাক পানীত পৰি আছে কিবা দেখিলেই কিবা ধুনীয়া লাগে আমি গাড়ী ৰখি কিনে এটা ভিউ ল'লোঁ ইয়াতে কি ধুনীয়া ভিউ চাই লওক আমি পিকনিক প্লেচ মেইনটো পোৱাই নাই তাতে আমি চব কি ধুনীয়া এটা ভিউ মজা আমি পাই গ'লোঁ আমি এতিয়া পিকনিক প্লেচ পাই গ'লোঁ ইয়াত কল খাই আছোঁ কল আপেল আঙুৰ গোটাই ব্ৰেকফাষ্ট গোটেই চোলা আমাৰ ষ্টাৰ্ট হৈ গ'ল চোলা আমি পাই গ'লোঁ পিকনিক প্লেচ আমি ক'ত আহিছোঁ আপোনাক কৈ আছোঁ ধুনীয়া প্লেচ হৈ গ'ল পিকনিকৰ খানা ৰেডি আমাৰ নৰদা চব্জি কাটিব আৰম্ভ কৰিলে একদম পিঁয়াজ ফুলকবি ভেৰাইটিজ খানা আৰু এইফালে আছে এইটো আমাৰ ভেজিটেৰিয়ানটো এইটো বাকী চোলা দালি বহাই আহিলে হেমন্তই এইটো ডাঙৰ নদী এইটো চাই লওক বম ডাঙৰ নদী এইটো মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহ'লে মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত নহ'লে মৰমে ৰাখিম তোক জানৈ বুকুৰে মাজতে তোৰে লাহি দেহত জানৈ যৌৱনে হাঁহিছে ফুলে পিন্ধা দি পিন্ধিছে তোৰ মৰমে জাননে মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ
আমাৰ খানা আৰম্ভ হৈ আছে দুনিয়াৰ পিকনিক খোৱা মানুহ দুনিয়াৰ এইফালে চাওকচোন পিছত দেখি দেখা পাইছি এই বাছ লৈ আহিছি দুনিয়াৰ মানুহ দুনিয়াৰ মানুহ আৰু আমি আহিছোঁ যে ক'ত জানে আপোনালোকে পবিতৰা অসমৰ এখন উদ্যান ধুনীয়া ভাল উদ্যান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পবিতৰা অভয়াৰণ্য আমি তাত আজি পিকনিক খাব আহিছোঁ আমাৰ খানা বনাই আছে ৰেডি দুনিয়াৰ মানুহ আমাৰ নন ভেজটো উতলি আছে এতিয়া চিকেনটো ব্ৰইলাৰ চিকেন উতলি আছে খাব মজা হ'ব চাগে কালাৰত গম পায় বাকী আমাৰ আইটেম আছে আৰু চব্জি বনোৱা বাকী আছে দালি হ'ল মাছ বনোৱা বাকী আছে মাংস বনি আছে আৰু পনীৰ আছে পনীৰটো লাষ্টত বনাম এইটো এটা সৰু কেৰাহীত অলপ চব্জি বনাব লগা হৈছে কাৰণ আমাৰ মেনেজাৰ আহি আছে আমাৰ মেনেজাৰ একচুৱেলি তেখেতে নন ভেজ নাখায় মাছো নাখায় তেখেতে পনীৰ আৰু চব্জি দালি ভাত খাব এইটো চব্জি অলপ বনাই আছোঁ তেখেতে এক্সট্ৰা কৰি বনাই আছোঁ আৰু পনীৰ বনাম তেখেতৰ কাৰণে বনাইছোঁ চব্জি পনীৰ দালি ভাত থাকিব তেখেতে একচুৱেলি মাছ নাখায় সেইকাৰণে অলপ এক্সট্ৰা বাচনত বনাইছোঁ তেখেতৰ কাৰণে আমাৰ খানা ৰেডি হৈ গ'ল খোৱা আৰম্ভ কৰিছোঁ এতিয়া চববিলাক আমাৰ আহি গ'ল মেনেজাৰ আহি গৈছে আমাৰ সমজিত পূৰা খাই আছে লাইন বহি গৈছে পূৰা বৰ্তমান কেনে আহিছে খানা বঢ়িয়া না মজা এয়া চব খোৱা আৰম্ভ হৈ গৈছে এতিয়া আমাৰ খানা খাই আছোঁ ময়ো খাই আছোঁ মই তলত বিভান ওপৰতে খাই আছোঁ চিয়াকতে খাই আছোঁ মোবাইলটো ক'তে তো গাইজ আমি পিকনিক খাই আহিলোঁ ৰাস্তাৰ ভিডিঅ' নকৰিলোঁ আৰু এই গাড়ী খালী কৰি আছোঁ গোটেই আহি গ'লোঁ পিকনিক খাই আমি সেইটো কেনেকুৱা পাই জনাব কমেণ্টত ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে একবাৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট এভৰিৱান